অব্যাহত আছে অসমৰ পৰা বাংলাদেশলৈ চোৰাংকৈ গৰুৰ সৰবৰাহ। যোৱা নিশা অসম-বংগ বাংলাদেশ সীমান্তৰ ঘুৰ্জা পোখাবাৰীত আৰক্ষীৰ অভিযানত উদ্ধাৰ হ'ল 12টাকৈ চোৰাং গৰু। গৰুকেইটালৈ চোৰাং ব্যৱসায়ীয়ে পশ্চিমবংগৰ পৰা অসমত সোমাই ঘুৰ্জা পোখাবাৰীলৈ কালাজানি নদীৰে বাংলাদেশলৈ নি থাকোঁতে আৰক্ষীৰ হাতত ধৰা পৰে। ঘুৰ্জা পোখাবাৰীৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় চোৰাং গৰুকেইটা। ৰহস্যজনকভাৱে আৰক্ষীৰ অভিযানৰ পৰা চোৰাং ব্যৱসায়ী কেইগৰাকী পলাই যাবলৈ সক্ষম হয়। উল্লেখ্য যে ইয়াৰ পূৰ্বে চোৰাং গৰুৰ কেন্দ্ৰ কৰি ঘুৰ্জা পোখাবাৰী আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া এগৰাকীক মহিলাই মাৰপিট কৰা ঘটনা সংঘটিত হৈছিল। ইতিমধ্যে চোৰাং গৰুকেইটা আৰক্ষীয়ে আগমনী থানালৈ লৈ আহিল। আগমনীৰ পৰা সাইফুল হকৰ ৰিপোৰ্ট, গ্লোবেল NE 24/7।